অসমৰ শান্তি আৰু বিৰামহীন প্ৰগতিৰ বাবে আজিৰ আমাৰ এই বিশ্বনাথত সমবেত হোৱা অগণন ৰাইজৰ এই সভাত আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, সংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়া, আমাৰ মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়া, ৰমাকান্ত দেউৰী ডাঙৰীয়া, গণেশ লিম্বু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সংসদ হৰেণ তিমুং ডাঙৰীয়া, হৰেণ বে ডাঙৰীয়া, সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াকে আদি কৰি কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, অশোক ভট্ট ৰায় ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আমাৰ সাংগঠনিক সম্পাদক আৰু মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আজি এক প্ৰকাৰ ক'ব গ'লে বিশ্বনাথত এটা ইতিহাস ৰচনা হৈছে। মই ইয়াত কেইবাবাৰো এই বিশ্বনাথত মিটিং কৰিবলৈ আহিছোঁ, কিন্তু আজি যিমান মানুহ সমবেত হৈছে ই এটা ইতিহাস স্থাপন হৈছে আৰু ইমান মানুহ আজি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ গোষ্ঠীৰ সভাত আহি আপোনালোকে যি আমাক আশীৰ্বাদ কৰিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম। শ্ৰদ্ধা ৰাইজ, যোৱা 4 তাৰিখে গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বুথ কমিটিসকলৰ এখন সভা অনুষ্ঠিত হৈছিলে। সেই সভাত মই কৈছিলোঁ যে 10 আৰু 11 তাৰিখে অৰ্থাৎ ডিচেম্বৰৰ 10, 11, 12, 13 তাৰিখে অসমত যি পৰিৱেশ আছিলে, চাৰিওফালে আন্দোলন, চাৰিওফালে ৰাস্তাত টায়াৰ জ্বলোৱা আৰু বিভিন্ন ধৰণৰ ঘটনা, আৰু মাত্ৰ এমাহৰ ভিতৰত আজি আপোনালোকে দেখিছে যে গাঁৱে ভূঞে উজনিৰ পৰা নামনিলৈ ভাৰতীয় জনতা পাৰ্টিৰ বিৰাট সভা, শান্তি সমদল। মাত্ৰ এমাহৰ ভিতৰতে আজি অসমৰ ৰাইজে সিদ্ধান্ত ল'লে যে আমাক আন্দোলন নালাগে, আমাক অশান্তি নালাগে, আমাক শান্তি লাগে, আমাক প্ৰগতি লাগে, আমাক অসমৰ উন্নয়ন আৰু বিকাশ লাগে। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক মনত পেলাই দিব খুজিছোঁ, অসমৰ বাবে আন্দোলন আমাক লাগে। অসমৰ জাতিৰ সংকটৰ সময়ত কেতিয়াবা কেতিয়াবা ৰাজপথত আমি আন্দোলন কৰিব লাগে, তাত আমাৰ কোনো আপত্তি নাই। আপোনালোকৰ মাজত আজি বহুত ব্যক্তি আছে যোনে নেকি অসম আন্দোলনত অংশগ্ৰহণ কৰিছিল। অসম আন্দোলনৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পিছৰ পৰা আজি 1985লৈকে সুদীৰ্ঘ যি গণ আন্দোলন চলিছিল, সেই গণ আন্দোলনত ছাত্ৰ সন্থাই নেতৃত্ব লৈছিল, কিন্তু সেই অসম আন্দোলনৰ সময়ত কেতিয়াও ৰাস্তাত টায়াৰ জ্বলোৱা হোৱা নাছিল। গুৱাহাটীত এটা ৰেলিং, ৰাস্তাৰ ওপৰত এটা ৰেলিং থকা নহ'ল, এটা এটাকৈ ৰেলিং জ্বলাই দিয়া হ'ল। গুৱাহাটীত
ৰাস্তাই ঘাটে পাথৰ মাৰি অগণন গাড়ী ভাঙি পেলোৱা হ'ল। আৰু তাতকৈ ডাঙৰ কথা, মই প্ৰথমবাৰ আন্দোলন দেখিলো, যি আন্দোলনকাৰীসকলে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসক গালি নাপাৰে, গালি পাৰে আমাৰ দেউতা আৰু মাক। এনেকুৱা ক'ৰবাত আন্দোলন আছে নেকি য'ত নেকি পৃথিৱীৰ পৰা বিদায় লোৱা দেউতাক মাককো গালি পৰা হয়? সোণোৱাল ডাঙৰীয়াৰ দেউতাক মাকে পৃথিৱীৰ পৰা কেতিয়াবাই বিদায় লৈছে, মোৰ দেউতা কেতিয়াবাই বিদায় লৈছে। আজি এনেকুৱা কাহিনী হ'ল যে হিমন্ত বিশ্ব শৰ্মাক গালি পৰাৰ কথা নাই, তেওঁৰ মাক কোন, তেওঁৰ দেউতাক কোন? এয়া কি অসমৰ সংস্কৃতি নেকি? এয়া কি অসমৰ পৰিৱেশ নেকি? আজি যিসকলে অসম নাজানে তেওঁলোকে এনেকুৱা কথা ক'ব পাৰে, কিন্তু যিসকলে অসম জানে, যিসকলে শংকৰ মাধৱক চিনি পায়, যিসকলে অসমৰ কলা সংস্কৃতিৰ কথা বুজি পায়, তেওঁলোকে কেতিয়াও ৰাস্তাত দেউতাক মাকৰ নাম লৈ আন্দোলন নকৰে। মোৰ কেইদিনমান আগতে মোৰ মনটো দুখ লাগি গৈছিল। কেইদিনমান আগতে তেজপুৰ, য'ত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ দৰে চিৰ জ্যোতিষ্মান নক্ষত্ৰৰ তেজপুৰৰ যি পৰম্পৰা ৰচনা কৰিছিল, সেই তেজপুৰত আন্দোলনকাৰীসকলৰ এখন সভা হৈছিল। তাত অসমৰ এজন শিল্পী, কাষত আছুৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যী আৰু এজন আছুৰ নেতা, নামটো মই ভালকৈ নাজানো, মিটিঙে পত্ৰই ডাঙৰকৈ কথা কৈ থাকে। তাতে শিল্পী এজনে কয় যে ৰাইজ, মই কম কে আপোনালোকে অমুক। এনেকে অসমীয়া মানুহক বেয়া কথা শিকোৱাইটো আন্দোলন নেকি কওকচোন? অসমীয়া মানুহৰ মুখত শংকৰ মাধৱৰ নাম ওলাই, অসমৰ মানুহৰ মুখত কীৰ্তন নাম ঘোষা হয়, অসমৰ মানুহক তেজপুৰৰ দৰে ঐতিহ্যমণ্ডিত, গৰিমামণ্ডিত চহৰত আহি আমাক কি শিকোৱা হ'ল? মই আপোনালোকক কে বুলি কম আৰু আপোনালোকে অমুক বুলি ক'ব। অসমীয়া সমাজখনক আন্দোলনৰ নামত যদি কে শিকোৱা হয়, এই আন্দোলনৰ নামত যদি দেউতাক মাকক গালি পাৰিব শিকোৱা হয়, এই সমাজখন কি বাচি থাকিব নেকি? যিসকলে ইতিহাস নাজানে মোৰ লগত আলোচনা কৰক, মই বেয়া নাপাওঁ। শিক্ষামন্ত্ৰী হৈ আছিলো। অসমত আজি অসমীয়া ভাষা সংস্কৃতিৰ যদি কোনোবাই কয় বিপদাপন্ন হৈছে, তেতিয়াহ'লে আজি অসমত খবৰ ল'ব যে আজি অসমত লাহে লাহে চুকে কোণে একোখন আৰবিক কলেজ প্ৰতিষ্ঠা হ'ব আৰম্ভ হৈছে। আজি মোক আপোনালোকে বুজাওক যে আৰবী ভাষাত অসমত কলেজ কিয় লাগে? আজি বিশ্বনাথতো আৰবী কলেজ হৈছে, আজি ৰঙিয়াত আৰবী কলেজ হৈছে। আজি কিন্তু আন্দোলনকাৰীসকলে ভাবে যে আৰবী কলেজৰ পৰা আমাৰ সমস্যা নাই, ইছলামিক সাহিত্যৰ পৰা আমাৰ সমস্যা নাই, আমাৰ মাত্ৰ সমস্যা আছে নৰেন্দ্ৰ মোদী, সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেনেকে তেওঁলোকে অসমৰ সমাজ নিৰ্মাণ কৰিব খোজে। বন্ধুসকল, আপোনালোকে মনত পেলাওক যে আমাৰ অসমৰ সমস্যা কোন জাগাৰ পৰা আহিছে। আজি মই বহু দূৰলৈকে আপোনালোকক মনত পেলাব নালাগে। আপোনালোকে জানে যে আমাৰ যেতিয়া অসমত অসম আন্দোলন আৰম্ভ হৈছিল, সেই অসম আন্দোলনৰ সময়ত বিভিন্ন স্থানত আমাৰ শ্বহীদসকলে প্ৰাণ ত্যাগ কৰিছিল। 20 মাৰ্চ 1983 চনত এই বিশ্বনাথৰ কাষত জামুগুৰিত আমাৰ ছাত্ৰ সন্থাৰ তেতিয়াৰ এজন জ্যেষ্ঠ নেতা, সকলোৰে শ্ৰদ্ধাৰ ভূপেন ডেকা ডাঙৰীয়া শ্বহীদ হৈছিল, প্ৰচন্ন বৰুৱা ডাঙৰীয়া শ্বহীদ হৈছিল, বলীন নাথ ডাঙৰীয়া শ্বহীদ হৈছিল, জয়ৰাম বৰুৱা ডাঙৰীয়া শ্বহীদ হৈছিল, শ্যাম কুণ্ডু শ্বহীদ হৈছিল, পলাশ ৰাজবংশী শ্বহীদ হৈছিল, বীৰেন মিশ্ৰ শ্বহীদ হৈছিল। এওঁলোকক কোনে কাটিছিলে? আজি সেই কথা অসমীয়া মানুহে কেতিয়াও পাহৰি যাব নোৱাৰে। আজি চাউল খোৱা চাপৰিত, বকুৰ চমৰীয়াত,
নগাঁৱৰ বাজিয়া গাঁৱত আন্দোলনৰ সময়ত অসমীয়া যুৱকসকলক কোনে কাটিছিলে এই কথা আন্দোলনকাৰীসকলে পাহৰি যোৱা উচিত নহয়। মই আজি ভয় নকৰো। অসমৰ যদি আজি আটাইতকৈ বেছি যদি আমাৰ জনজীৱনত সমস্যা আছে, মই আগতে কৈছিলো যে আজমলৰ পৰা সমস্যা আছে। তেতিয়া তেওঁ এজন ব্যক্তি আছিল। আজিতো আজমল লাখে লাখে অসমত আজমলৰ সৃষ্টি হ'ল, চাৰিওফালে আজি আজমলৰ সৃষ্টি হ'ল। আৰু অসমীয়া লোকৰ যদি সমস্যা আছে, আজি আজমল বাহিনীৰ পৰা অসমৰ সমস্যা আছে, আমাৰ মানুহৰ পৰা অসমৰ সমস্যা নাই। আজি কিয় আজি বিশ্বনাথৰ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰে, যেতিয়া প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই পুলিচ ৰিজাৰ্ভৰ কাৰণে মাটি সংৰক্ষণ কৰিলে, কিয় বিশ্বনাথৰ মানুহে অলপ হলেও শান্তি পালে? বিশ্বনাথৰ মানুহৰ সমস্যা ক'ৰ পৰা আছে? আজি তেজপুৰৰ যদি সংকট আছে, তেজপুৰৰ যদি সমস্যা আছে, কাৰ পৰা সমস্যা আছে? আজি যদি অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে যে মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মুখ্যমন্ত্ৰী আছিল, শৰৎ সিংহ অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সমষ্টি দুটাৰ পৰা মুখ্যমন্ত্ৰী থকা সমষ্টিবিলাকৰ পৰা আৰু আমি কেতিয়াও কোনো দিনে আমি কেতিয়াও হিন্দু এমএলএ সেই সমষ্টি দুটাত দেখা নাপাওঁ। কাৰণ বাংলাদেশৰ পৰা অহা অবৈধ মুছলমান লোকে সেই সমষ্টি কেইটা ইতিমধ্যে গ্ৰাস কৰিলে। আজি যেতিয়া তেজপুৰত আন্দোলন হয়, মই চিন্তা কৰো এই আন্দোলন কাৰ বাবে? 5 মাইলৰ পৰা অহা 10 বছৰৰ পিছত তেজপুৰত এমএলএ হ'ব যদি আজিয়ে যদি আমি সাৱধান হ'ব নোৱাৰো। আজি বিশ্বনাথৰ ৰাইজে বুজি পায় বিশ্বনাথৰ সমস্যা ক'ৰ পৰা আহিছে। মোক কেইদিনমান আগতে বিশ্বনাথৰ ৰূপৱে এটা বনাবৰ কাৰণে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ লগত এইকেইদিন বিশ্বনাথ মন্দিৰত যোৱা 4 মাহত মই 3-4 বাৰকৈ আহিবলগীয়া হৈছে। যেতিয়া বিশ্বনাথত আহোঁ, যেতিয়া তেজপুৰলৈ যাওঁ, তেতিয়া আমি সমস্যাবিলাক বুজিবৰ কাৰণে নতুনকৈ গণিত কৰিব নালাগে। আমি নিজে বুজি পাওঁ যদি আমি ভাৰতীয় মানুহসকল একত্ৰিত হৈ নাথাকো, ইয়াতে আমাৰ 10 বছৰৰ পিছত কোনো অস্তিত্বই নাথাকিব। এই কথা আজি আমি মৰ্মে মৰ্মে উপলব্ধি কৰো। আজি আছুৰ নেতাসকলে ডিঙি ফালি গল ফালি য'তে ত'তে তেওঁলোকে মিটিং কৰিছে। আমাৰ আপত্তি নাই, কিন্তু জনিয়াত এখন মিটিং কৰিব পাৰিব নেকি? বাগবৰত এখন মিটিং কৰিব পাৰিব নেকি? জলেশ্বৰত এখন মিটিং কৰিব পাৰিব নেকি? তেজপুৰৰ 5 মাইলত এখন মিটিং কৰিব পাৰিব নেকি? আজি কৈছে ৰাজনৈতিক দল কৰিম। মই আহ্বান জনাম যে ৰাজনৈতিক দল কৰা নেতাসকলে গৈ চামুগুৰি সমষ্টিত ইলেকশ্যন উঠক, বাগবৰত ইলেকশ্যন উঠক, জনিয়াত ইলেকশ্যন উঠক। তেওঁলোকে গৈ পেলাই এনেকুৱা জাগাত ইলেকশ্যন উঠক, লাহৰী ঘাটত ইলেকশ্যন উঠক। তেতিয়া মই বুজি পাম যে অসমখন পৰিৱৰ্তন হোৱা নাই। কিন্তু সেই জাগাত 35টা সিটত আৰু আজি অসমীয়া মানুহ ইলেকশ্যন উঠিব নোৱাৰে। আজি 35টা সিটত অসমত অসমীয়া মানুহ ইলেকশ্যন উঠিব নোৱাৰে। আজি যদি অসমীয়া মানুহে নিজৰ শত্ৰু কোন মিত্ৰ কোন শুনি নাপায়, 10 বছৰৰ ভিতৰত আজমল মুখ্যমন্ত্ৰী হ'ব আৰু আমি মাত্ৰ চাই চাই ৰখি থাকিব লাগিব। সেইকাৰণে মই ছাত্ৰ সন্থা নেতাসকলক কৈছো যে আপোনালোকে অসমৰ সমস্যা উপলব্ধি কৰক। আজি অসমত জাগাই জাগাই মাদ্ৰাছা আৰম্ভ হৈছে, তাত কম্পিউটাৰ নিশিকায়, আধুনিক শিক্ষা নিশিকায়। আজি আৰবিক কলেজ আৰম্ভ হৈছে। আজি অসমত ইছলামিক সাহিত্য সভা আৰম্ভ হৈছে। আমাৰ আপত্তি নাই। কোনোবাই যদি আজান পীৰৰ সুফি সংস্কৃতিক যদি বিতৰণ কৰে, কোনোবাই যদি সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে এনেকুৱা বিদ্যালয় খোলে, আমাৰ আপত্তি নাই। কিন্তু আজি অসমৰ সীমান্ত অঞ্চলত খোলা মাদ্ৰাছাবিলাকে আজি ধৰ্মীয় উন্মাদনা বৃদ্ধি কৰিছে, অসমৰ সমস্যা দুগুণে বৃদ্ধি কৰিছে। আজি আমি সেই কথাবিলাক জানিব লাগিব। আজি কংগ্ৰেছ দলে কি কৈছিলে?
কালি তৰুণ গগৈ ডাঙৰীয়াই প্ৰেছ মিট পাতিছিলে তেওঁ কৈ আছে 2014 চনৰ ভোটাৰ লিষ্টত যিমানৰ নাম আছে সকলোকে নাগৰিকত্ব দিব লাগে তাৰ মানে কি বুজাইছে যে এনআৰসি অসমত নালাগে অসমত বিদেশীৰ চিনাক্তকৰণ হ'ব নালাগে 2014 চনলৈকে যাৰ নাম আহিছে তাৰে নাম বিদেশ ভোটাৰ লিষ্টত দিব লাগে নাগৰিকত্ব দিব লাগে আজি বিজেপি দলে কি কৈছে কেবৰ ওপৰত অপপ্ৰচাৰ চলিল কেবখনক এনেকুৱাকৈ প্ৰকাশ কৰা হ'ল যে কোটি কোটি বাংলাদেশৰ পৰা লোক আহিব শ্ৰদ্ধা ৰাইজ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ সেৱক মই ৰাইজৰ ওপৰত নহয় ৰাইজৰ ভৰিৰ তলত হৃদয়ৰ বুকুত থাকিব বিচাৰো কিন্তু আপোনালোকক সাক্ষী কৰি যিমান বুজিছো যিমান শুনিছো তাৰ পৰা মই আপোনালোকক এটা কথা ক'ব পাৰো যে এই কেবৰ জৰিয়তে যদি কোনোবাই নাগৰিকত্ব পায় কোটিৰ সংখ্যাটো বাদ দিয়ক 3 লাখৰ পৰা 5 লাখতকৈ এজনো যদি লোকৰ সংখ্যা বেছি হয় মই ৰাজনীতি এৰি দিবলৈ সাজু আছো কাৰণ মই জানো এয়া অপপ্ৰচাৰ শ্ৰদ্ধা ৰাইজ আজি মানুহক বুজোৱা হৈছে যে 2.5 কোটি মানুহ আহিব বাংলাদেশত কি হিন্দু 2.5 কোটি আছে বাংলাদেশত হিন্দু মানুহে আছে 1 কোটি 35 লাখ 1 কোটি 35 লাখ যদি মানুহ থাকে 2.5 কোটি কেনেকে আহিব তাৰ মানে কি অসমত আহিবৰ কাৰণে সকলোৱে কি আৰু দুটা বাচ্চা জন্ম দিব লাগিব নেকি আপোনালোকে মোক কওকচোন এনেকে হ'ব পাৰে নেকি 1 কোটি 35 লাখ মানুহ আহিবৰ কাৰণে ট্ৰাক কেইখন লাগিব কমসে কম 7 লাখ 8 লাখ ট্ৰাক লাগিব ইমান ট্ৰাক আছে নেকি অসমত আজি এই ধৰণৰ অদ্ভুত কথা মানুহৰ আগত প্ৰচাৰ কৰা হৈছে কৈছে চাহ বাগিচাৰ মাটি লৈ যাব আৰে চাহ বাগিচাৰ মাটি কোনোবাই যদি লৈ যাব পাৰে অকল বাগিচাত কাম কৰা শ্ৰমিকে ল'ব পাৰিব বাকি আন কোনো মানুহে 1 ইঞ্চি মাটিও ল'ব নোৱাৰে এয়া আমাৰ প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আসল কথা আপোনালোকে বুজক 2014 চনৰ ডিসেম্বৰ মাহৰ আগত অহা হিন্দু মানুহক নাগৰিকত্ব দিয়া কথা হৈছে আমি কিয় 2014 চনৰ কথা কৈছো 2014ত আমাৰ চৰকাৰ নাছিলে 2014ত মোদী ডাঙৰীয়াৰ চৰকাৰ নাছিলে মাত্ৰ 4 মাহ সময় হৈছিল কিন্তু কংগ্ৰেছৰ দিনত 72 73 74 75 76 81 82 83 91 92 93 এই সময়ত বাংলাদেশত যেতিয়া হিন্দুৰ ওপৰত অত্যাচাৰ হ'ল 3.5 লাখ মানুহ অসমত আহিছিল কোনোবা শিলচৰত আছে কোনোবা লামডিঙত আছে কোনোবা হুজাইত আছে কোনোবা গৌৰীপুৰত আছে তেওঁলোকৰ লৰা ছোৱালী হ'ল স্কুলত পঢ়ি আছে কোনোবা এমএলএ হ'ল কোনোবা চাকৰি কৰি আছে আনাৰ কথা হোৱা নাই কাকো আনিব নালাগে এজনো আজি আমি কৈছো যে এজনো নতুন বিদেশী অসমত আমি সোমাব নিদিও আমি নিদিও এ আমাৰ স্পষ্ট প্ৰতিশ্ৰুতি কিন্তু সমস্যা হ'ল যে যিসকল 72 চনত আহিলে 73ত আহিলে তেওঁলোকক আজি আমি ঘূৰাই পঠাব পাৰিম নে নোৱাৰিম মোদী ডাঙৰীয়াই কৈছে যে মোৰ দিনত বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা নাই কাৰণ আমি শেখ হাসিনাক কৈছো যে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ নহব তৰুণ গগৈ ৰাজীৱ গান্ধী এওঁলোকেও যদি মোদী ডাঙৰীয়াৰ দৰে বাংলাদেশক কলেহেঁতেন যে হিন্দুৰ ওপৰত অত্যাচাৰ নহব তেতিয়ালে এই সমস্যাৰ আজি একটা বিন্দু সমস্যাৰ সৃষ্টি নহলহেঁতেন আজি আমি বিজেপি দিনত কোনো মানুহৰ দায়িত্ব ল'ব খোজা নাই 14ত মোদীৰ চৰকাৰ হ'ল 16ত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হ'ল 14 আৰু 16ত আমাক বিদেশী আনিব নালাগে আমাক দৰকাৰ নাই আমি নিবিচাৰো কিন্তু 14 চনলৈকে এই নাগৰিকসকল কাৰ দিনত সোমালে কংগ্ৰেছৰ দিনত সোমালে আৰু কংগ্ৰেছে কৰা ভুলৰ কাৰণে আজি আমি মানুহৰ পৰা আমি আজি সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছো যদি তৰুণ গগৈ ৰাহুল গান্ধী ৰাজীৱ গান্ধীয়েও যদি কলেহেঁতেন যে হিন্দুৰ ওপৰত অত্যাচাৰ নহব
বাংলাদেশত আজি এজন হিন্দু মানুহো ইয়াত নুসুমালেহেঁতেন। আজি কাৰ অকৰ্মণ্যতাৰ কাৰণে আমি এই ফল ভোগ কৰিছো। তেওঁলোকৰ কথা আৰু আপোনালোকক কম। অসম চুক্তি কৰিছিলে 85 চনত। অসম চুক্তিত কি লিখা আছিলে যে 71ৰ পিছত কোনো বাংলাদেশী মানুহ অসমত সোমাব নোৱাৰিব। সেই একেখন চৰকাৰে 87 চনত ৰাজীৱ গান্ধীয়ে সিটিজেনশিপ এমেন্ডমেন্ট নাগৰিকত্ব আইনৰ সংশোধন কৰিলে। তাত কি লিখা আছিলে যে বাংলাদেশৰ পৰা অহা ল'ৰা ছোৱালী কোনোবা দেউতাক মাকে যদি ভাৰতত ল'ৰা ছোৱালীৰ জন্ম দিয়ে সেই ল'ৰা ছোৱালী ভাৰতীয় বুলি গণ্য হ'ব। যদি বাংলাদেশী ল'ৰা ছোৱালী ভাৰতীয় হয় তেতিয়াহ'লে থাকিল ক'ত? 71ত অহা বাংলাদেশীখিনিতো 30ত ঢুকাবই, 20ত ঢুকাবই। কিন্তু অসমৰ কাৰণে যদি এজন দেউতাক মাকে জন্ম দিয়া 12টা 15টা ল'ৰা যদি ভাৰতীয় হৈ যায় অসম চুক্তিৰ মূল্য কি থাকিল? 87 চনত এই আইন সংসদত পাছ হ'ল। মই ক'ব নিবিচাৰো, কিন্তু ইয়াৰ পৰাই অত্যন্ত নমস্কাৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাই আমাৰ নগেন শইকীয়া অসমৰ বৌদ্ধিক আকাশৰ এগৰাকী জ্যোতিষ্ক, তেখেতক মই বিনম্ৰতাৰে সৈতে প্ৰশ্ন কৰিছো যে ছাৰ 87 চনত যেতিয়া বাংলাদেশৰ ল'ৰা ছোৱালীক ভাৰতত নাগৰিকত্ব দিয়াৰ আইন আহিছিল, মোৰ যদি ভুল হোৱা নাই সেই সময়ত আপুনি ৰাজ্যসভাৰ সংসদ আছিলে। আপুনি কিয় তেতিয়া অসমৰ লোকক নুবুজালে যে এনেকুৱা আইন অসমৰ কাৰণে ভয়ংকৰ? কোনেও নকলে, নগেন শইকীয়া ছাৰেও নকলে। আকৌ 92 চনত আইন আহিলে যে যদি বাংলাদেশীৰ বাপেক যদি বাংলাদেশী হয়, ল'ৰা ছোৱালী যদি ভাৰতত জন্ম হৈছে, ল'ৰা ছোৱালী ভাৰতীয় হ'ব। আছুৱে আন্দোলন নকৰিলে। বাংলাদেশী ল'ৰা ছোৱালী ভাৰতীয় হ'ব। আছুৱে আন্দোলন নকৰিলে, কাৰণ মহন্তৰ দিনত আন্দোলন কৰিলে যে গুপ্ত হত্যা কৰি দিব পাৰে, সেইকাৰণে আন্দোলন নকৰিলে। 92 চনত আকৌ আইন সংশোধন হ'ল, আন্দোলন নকৰিলে, কাৰণ হিতেশ্বৰ শইকীয়া লাঠিৰ দাণ্ডাটো অলপ ষ্ট্ৰং আছিলেতো, সেইকাৰণে আন্দোলন কৰিব ভয় খালে। 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নতুনকৈ আইন আনিলে যে কোনো বাংলাদেশী ল'ৰা ছোৱালী ভাৰতীয় হ'ব নোৱাৰিব। কোনে আনিলে? অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আনিলে। আৰু যদি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া নাথাকিলেহেঁতেন অসম চুক্তিখন কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন। সেইবাবে মই যিসকলে আন্দোলন কৰিছে তেওঁলোকক মই বিনম্ৰতাৰে সৈতে কম যে অসম চুক্তিক কোনোবা এটা দলে যদি পুনৰ জন্ম দিছিল সেয়া অকল ভাৰতীয় জনতা পাৰ্টি আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। সেইবাবে মই বাৰে বাৰে আছুৰ নেতৃবৃন্দক, আন্দোলনকাৰীসকলক অনুৰোধ কৰিছো যে আহক, শংকৰদেৱ কলাক্ষেত্ৰতে হওক বা আন কোনো জাগাত হওক, আপোনালোক এফালে বহক, আমি এফালে বহিম, আৰু আমি অসমৰ ৰাইজৰ ওচৰত মুকলিমূৰীয়াকৈ বিতৰ্ক কৰিম যে কেব আইনখন ভাল নে বেয়া। অসম চুক্তিৰ কাৰণে বিজেপিয়ে কিমান কাম কৰিছে, আৰু অসমৰ শত্ৰু কোন, আচল শত্ৰু কোন? এতিয়া সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে মই হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ লগত যুক্তি তৰ্ক নকৰো, মই মোদীৰ লগতহে যুক্তি তৰ্ক কৰিম। এতিয়া কি কৰিম কওকচোন? এনেকুৱা হ'ব পাৰে নেকি? এতিয়া যদি মোদী ডাঙৰীয়াৰ লগত আপুনি কথা পাতিব, আপুনি ইলেকশ্যন উঠক, MP হওক, লোকসভাত গৈ মোদী ডাঙৰীয়াৰ লগত যিমান তৰ্ক বিতৰ্ক কৰে আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু অসমৰ মানুহে বুজি পোৱাকৈ, যাতে চাহ বাগিচাৰ শ্ৰমিকজনেও বুজি পায় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকজনেও বুজি পায়, সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আৰু আমি অসমীয়াতে কথা পাতিব নোৱাৰো নেকি? মোদী ডাঙৰীয়াৰ লগত কথা পাতিলেতো আপুনি হিন্দীতে কথা পাতিব লাগিব, মোদী ডাঙৰীয়াৰ লগত কথা পাতিলেতো ইংৰাজীতে পাতিব লাগিব, তাতকৈ আমাৰ লগত অসমীয়াত
অসমীয়াতে কথাখিনি পাতি চেছ কৰকচোন তাৰ পিছত যেটো হ'ব হ'ব অসমীয়া ভাষাৰ কথা কয় আৰু অসমীয়াত বিতৰ্ক কৰিব নোখোজে এটো কেনেকৈ হ'ব পাৰে আপোনালোকে কওকচোন এতিয়া তেওঁলোকে যদি ইংৰাজীত কথা পাতি থাকে হিন্দীত কথা পাতি থাকে আমাৰ চাহ বাগিচাৰ শ্ৰমিকজনৰ অন্তত বহুতে বুজিব বহুতেতো নুবুজিব গাঁৱৰ কাম কৰা মানুহখিনি শ্ৰমজীৱী মানুহৰ বহুতে বুজিব বহুতে নুবুজিব সেই কাৰণে আমি কৈছো যে অসমীয়াতে সকলোৱে বুজি পোৱাকৈ দুই আখৰ পাতি ললে আমাৰ সমস্যাবিলাক সমাধান হ'ব কাৰণ আমি আন্দোলন নিবিচাৰো আমি অসমৰ বিকাশ বিচাৰো আমি অসমৰ প্ৰগতি বিচাৰো বিশ্বনাথ চাৰিআলি ৰাইজ গহপুৰ বিপুৰীয়া চতিয়া তেজপুৰ ৰাঙাপাৰা এই গোটেই শোণিতপুৰ জিলাৰ অবিভক্ত শোণিতপুৰ জিলাৰ আপোনালোক ইয়াত আহিছে আপোনালোকৰ পেটৰ লৰা হিচাপে আমি আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব খোজো যে আমাৰ চৰকাৰৰ দিনত আমি এজনো বিদেশী আহিব নিদিও আমি নিদিও তেওঁলোকে কয় যে আমি নুবুজো নুশুনো নকৰো মই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক কৈছো নুশুনো নুবুজো নকৰো এনেকুৱা নকব ঘৰৰ যিবিলাকে মাক দেউতাৰ কথা নামানে সিহঁতিহে কয় মা মই একো নুবুজো চাৰ্ট পেণ্ট লাগিবই আপুনিতো বুজিব লাগিব গোটেই কথা আৰু আপুনি বুজি কৰিব লাগিব আৰু বুজি কৰিলেহে আপুনি ৰাইজক ভৱিষ্যতে নেতৃত্ব দিব পাৰিব সেই কাৰণে আমি আপোনালোকক যে বুজি সিদ্ধান্ত ল'ব যদি আপুনি কয় নুবুজো নকৰো নকওঁ তেতিয়া দুৰ্গা পূজাত পিস্তলৰ কাৰণে কাজিয়া কৰা সৰু বাচ্চাটো যেনিবা লাগিব তেনেকুৱা আপুনি নকৰিব কাৰণ ৰাইজক নেতৃত্ব দিবৰ কাৰণে বুজিব লাগিব হৃদয়ংগম কৰিব লাগিব উপলব্ধি কৰিব লাগিব তেতিয়াহে আপোনালোকে ৰাইজক নেতৃত্ব দিব পাৰিব এতিয়া কৈছে আমি ৰাজনৈতিক দল বনাম আৰে ৰাজনৈতিক দল বনাবৰ বাবে আন্দোলন কৰিব নালাগে আন্দোলন কৰি ৰাজনৈতিক দল বনাই মহন্তই টেঙা আম এবাৰ খুৱাই থৈ দিছে আৰু মহন্তৰ টেঙা আম অসমৰ মানুহে দুবাৰ নাখায় মইতো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি বিজেপিত আহক আৰু বিজেপিত আহি পেলাই অসমৰ উন্নয়নৰ বাবে আপুনি কাম কৰক আমি আপোনাক আদৰণি জনাম কাৰণ অসমৰ বাবে কাম কৰিব যদি বিচাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াতকৈ ডাঙৰ ব্যক্তি যি ব্যক্তিয়ে অসমক প্ৰাণ ভৰি ভাল পায় তেনেকুৱা বটগছৰ তলত আমি যদি থিয় হওঁ আমি অসমখন আগুৱাই লৈ যাব পাৰিম আজি কোনে দিলে ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন আজি কোনে দিলে অসমীয়াৰ গামোচাখনক আন্তঃৰাষ্ট্ৰীয় সন্মান এই কথা অসমৰ মানুহে পাহৰি নাযায় শ্ৰদ্ধাৰ ৰাইজ মই বেছি কথা ক'ব খোজা নাই দুই তিনিটা কথা আপোনালোকক ক'ব খুজিছো আন্দোলন আহিছিল মোৰ ভাষাত আন্দোলন গ'ল বুলি কৈছো এই কাৰণে গ'ল বুলি কৈছো ইমান হাজাৰ হাজাৰ মানুহ যেতিয়া বিশ্বনাথ চাৰিআলিতে ওলাই আহিলে তেতিয়া আমি ক'ব পাৰো যে অসমৰ মানুহে শান্তি আৰু বিকাশ বিচাৰে আন্দোলন নিবিচাৰে সিদিনাখন মোক কৈছিলে যে ছাত্ৰ সন্থাৰ মিটিঙতো বহুত মানুহ হয় মই বোলো মানুহ হয় আৰু যিসকলে ছাত্ৰ সন্থাৰ মিটিঙত আহে তেওঁলোক আমাৰ নমস্য তেওঁলোক আমাৰ শ্ৰদ্ধাৰ পাত্ৰ অসমক ভাল পাইহে আহে আমাক বেয়া পাইতো নাহে গতিকে অসমক ভাল পাই যোনে ৰাস্তাত আহিছে তেওঁলোকক আমি নমস্কাৰ কৰো তেওঁলোকৰ লগত আমাৰ কোনো কাজিয়া নাই কোনোবা এগৰাকীয়ে অসমক ভাল পাই পেলাই মোৰ মাকো সিদিনাখন বহুত গালিগালাজ কৰিলে তেতিয়া মই কৈছো আপুনি যদি অসমক ভাল পাই মোৰ মাক গালিগালাজ কৰিলে তেতিয়ালে আপোনাৰ ভৰি ধোৱা পানীখনো মই খাই লম কিন্তু যদি ৰাজনীতিৰ কাৰণে গালিগালাজ কৰিছে তেতিয়াহলে মনটো দুখ পাম এইটো এটা পাৰ্থক্য কিন্তু আমাক উন্নতি লাগে আজি আপোনালোকে চিন্তা কৰক বিজেপিৰ চৰকাৰ আহিলে কলেজত শিক্ষাৰ মাচুল বিনামূলীয়া হ'ল আজি 21 লাখ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ কলেজত পঢ়ি আছে আজি আমাৰ অসমত টেক্সট বুক গ্ৰেজুৱেট শ্ৰেণীলৈকে স্নাতক পৰ্যায়লৈকে এইবাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথি হ'ব আজি অসমৰ গাঁৱে গাঁৱে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আৰম্ভ হ'ল ৰাস্তা ঘাট আৰম্ভ হ'ল আপোনালোকে জানি ভাল পাব
যে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈকে যাবৰ কাৰণে এটা ৰূপৱেও আমি বনাবৰ কাৰণে সিদ্ধান্ত লৈছো। ৰূপৱে ইয়াতে বনিব। আজি আপোনালোকে সকলোৱে শুনিছে যে এই বিশ্বনাথতে আমি মেডিকেল কলেজ এখন স্থাপন কৰাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ লগে লগে আজি আপোনালোকে গম পাইছে যে লখিমপুৰৰ পৰা এতিয়া ৰঙিয়ালৈকে উত্তৰ পাৰেদিও ৰাজধানী ৰেল চলিবৰ বাবে আৰম্ভ কৰিব। আজি অসমৰ উত্তৰ পাৰৰ গোটেই আৰ্থ সামাজিক বিকাশৰ বাবে আজি আমি দিনে ৰাতিয়ে কাম কৰিছো। এইবাৰ আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এইবাৰ অসমৰ বাজেটত আমি এনেকুৱা কিছুমান নতুন আঁচনি আনিব খুজিছো যাৰ জৰিয়তে অসমৰ দুখীয়া মানুহে, অসমৰ পিছপৰা মানুহে মাহে মাহে বেংকৰ একাউণ্টত মেডিকেল চিকিৎসাৰ বাবে মাহে মাহে বেংকৰ একাউণ্টত তেওঁলোকে টকা পোৱা আৰম্ভ হ'ব। অৰ্থাৎ আপোনালোকৰ একাউণ্টত মাহৰ চিকিৎসাৰ বাবে খৰচ আহি আপোনালোকৰ একাউণ্টত আহিব। আমি চিন্তা কৰি আছো দুখীয়া মানুহক বিদ্যুতৰ খৰচৰ পৰা কিবা ৰেহাই কৰিব পাৰি নেকি, চাহ শ্ৰমিকসকলে বিদ্যুতৰ খৰচৰ পৰা কিবা ৰেহাই পাব পাৰে নেকি। আমি চিন্তা কৰি আছো যে মহিলা আত্মসহায়ক গোটবিলাকৰ কাগজ বেংকত যোৱাৰ লগে লগে এই বছৰ আমি সকলো একাউণ্টত 50,000কৈ টকা আমি দিব পাৰো নেকি। এই গোটেইবোৰ কথা আপোনালোকে অনাগত দুমাহ এমাহৰ ভিতৰত এটা এটাকৈ ভাল খবৰ আপোনালোকে পাব আৰম্ভ কৰিব। আপোনালোকে নাম শুনিছে যে গুজৰাটত চৰ্দাৰ বল্লভভাই পেটেলৰ এটা বহুত ডাঙৰ প্ৰতিমূৰ্তি বনোৱা হ'ল। মহাৰাষ্ট্ৰত শিৱাজীৰ এটা বহুত ডাঙৰ প্ৰতিমূৰ্তি বনোৱা হ'ল। শিৱাজী, বল্লভভাই পেটেল এইবিলাক হৈছে জাতিটোৰ পাতস্মৰণীয় ব্যক্তি। আমাৰ কাৰণে পাতস্মৰণীয় ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজি ৰঞ্জিত দাসে ভাষণত কৈ গৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজি অসমৰ যি জাতীয় গৌৰৱ, যি আমাৰ যি গোটেই আধ্যাত্মিকতাৰ শক্তি, সেয়া মহাপুৰুষজনক কেন্দ্ৰ কৰি আজি আমি সমাজখন পৰিচালিত হৈছো। আমি সকলোৱে জানো যে এই বিহালী সমষ্টিতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনাৰ কাম আৰম্ভ কৰিছিল। আজি আমি এই মাহতে আপোনালোকে জানি ভাল পাব যে পাঞ্জাবৰ স্বৰ্ণ মন্দিৰ যেনেকে বিকাশ হৈছে তেনেকে আমি বৰদুৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখনো পাঞ্জাবৰ যি স্বৰ্ণ মন্দিৰ আছে তেনেকে আমি এটা এটাকৈ পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই মাহত আমি 200 কোটি টকা খৰচ কৰি বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখনক নতুনকৈ নিৰ্মাণৰ প্ৰথম পদক্ষেপ আমি হাতত ল'ম। আজি লখিমপুৰত মেডিকেল কলেজ 15 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম। আমি আপোনালোকে এতিয়া চাউলৰ বাবে 1 টকা দি আছে। 1 টকাটোনো কিয় দিব লাগে? দালি আৰু চেনিখিনিও কম দামত পাব নোৱাৰি নেকি? তেনেকুৱা কথা বতৰাবিলাকো আমি চিন্তা কৰি আছো। অহা 2 মাহৰ ভিতৰত এক খোপা আপোনালোকক ভাল খবৰ আমি দিম। আজিয়ে আমি এই সভাৰ মঞ্চৰ পৰা আপোনালোকক ক'ব খোজো। মই যোৱাবাৰ কৈছিলো যে আমাৰ ল'ৰা ছোৱালীয়ে যদি বিয়া পাতে বিয়াখন ৰেজিষ্টাৰ কৰিলে 1 তোলাকৈ সোণ পাব। এই আঁচনিটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল। নতুন ল'ৰা ছোৱালীয়ে যেতিয়া বিয়া কৰায় বিয়াখন ৰেজিষ্টাৰ কৰিব নাপাহৰিব। সোণ কিনিবৰ বাবে চৰকাৰে লগে লগে 30,000 টকা আপোনালোকৰ হাতত দিব। এটা এটাকৈ আমি এই আঁচনিবিলাকৰ কাম আৰম্ভ কৰিছো। ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব। এই বিজেপি চৰকাৰখনক প্ৰগতিৰ পথৰ পৰা কোনোবাই চেষ্টা কৰিব যে টায়াৰ জ্বলাই আন্দোলন কৰি কলা পতাকা দেখুৱাই আমি উন্নয়নৰ পৰা আঁতৰি আহিব খোজো। কিন্তু ৰাইজ কোনোবাই কলা পতাকা দেখুৱাব পাৰে, কিন্তু তেওঁলোকৰ কাৰণে সগাই বগা পতাকা আমাৰ হৃদয়ত আছে। আমি তেওঁলোকক বগা পতাকা আমি অন্তৰৰ পৰা দেখুৱাম।
আমি কলা বস্তুটো ভাল নালাগে, বগা বস্তুটো আমাৰ ভাল লাগে, নহয় জানো? কাৰণ বগা শুদ্ধতাৰ প্ৰতীক। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে মিলি অসমখনক নিৰ্মাণ কৰিম। আজি এই জনসমাগম দেখাৰ পিছত মই ভাবো যে আন্দোলনকাৰীসকলেও চিন্তা কৰিব যে অসমৰ ৰাইজে প্ৰগতি বিচাৰে, অসমৰ ৰাইজে শান্তি বিচাৰে। আৰু ৰাইজ, আপোনালোক যদি মোৰ লগত একমত যে আমাক শান্তি লাগে, প্ৰগতি লাগে, বিকাশ লাগে, তেতিয়াহ'লে এজনো মানুহ বাদ নিদিয়াকৈ সকলোৱে দীঘলকৈ এটা হাত চাপৰি আপোনালোকে বজাওক। সকলোৱে এজনো মানুহ বাদ নিদিব। এজনো মানুহ বাদ নিদিয়াকৈ আমাৰ সাংবাদিকসকলেও চাই লওক, তেওঁলোকে কয় যে আমাৰ মানুহক আমি কিনি আনো বুলি। সকলোৱে হাত চাপৰি বজাই প্ৰমাণ কৰি দিয়ক যে আমাক বিকাশ লাগে, আমাক শান্তি লাগে, আমাক প্ৰগতি লাগে। মই নাভাবো। ধন্যবাদ। এনেকে মিটিঙত মানুহ অহা মই বহুত দেখিছো, কিন্তু সকলোৱে হাত চাপৰি বজোৱা মিটিং মই অকল বিশ্বনাথত দেখিছো। আপোনালোকক বহুত বহুত নমস্কাৰ। ইমান আশীৰ্বাদ, ইমান আপোনালোকৰ প্ৰতি মৰম। এতিয়া আপোনালোকক কওকচোন, কোনোবা আপোনালোক ভাড়াত আহিছে নেকি? অসমীয়া মানুহ ভাড়াত আহিব পাৰে নেকি? অসমীয়া মহিলাই কেতিয়াবা ভাড়াত মিটিঙত আহিব পাৰে নেকি? অসমীয়া ডেকা ল'ৰা ভাড়াত মিটিঙত আহিব পাৰে নেকি? যিসকলে ভাবে অসমীয়া মানুহক কিনিব পাৰে, অসমীয়া মানুহে ৰ'দত, আমিতো ওপৰত চন্দ্ৰতাপত আছো, কেতিয়াবা মোৰ ভালে নালাগে যে মিটিং কৰিলে আমি কাপোৰৰ তলত থাকো, আপোনালোকৰ ওপৰত এখনো কাপোৰ নাই, কিন্তু 3 কিলোমিটাৰ ময়ো কাপোৰ নোহোৱাকৈ খোজ কাঢ়িম আপোনালোকৰ লগত, ঠিক আছে নহয়? কিন্তু বহুত মানুহে ভাবে যে অসমৰ মানুহ, গুৱাহাটীত কিছুমান এয়াৰ কণ্ডিশ্যন লোৱা বুদ্ধিজীৱী আছে নহয়, তেওঁলোকে ভাবে গাঁৱৰ মানুহক 250 টকা দিলে সব জাগাত গুচি যায়। অসমৰ কিছুমান বুদ্ধিজীৱী আছে, টিভি ষ্টুডিঅ'ত বহি ক'ব নাই নাই বিজেপিয়েতো টকা দিলে। আৰে টকা দিলে যি মানুহ আনিব পাৰি সেইবোৰ 5 মাইলত বহি আছে, সেইবোৰ ইয়াত নাপাব আপোনালোকে। সেইবোৰ বেলেগ মাল, সেইবোৰ বেলেগ বস্তু, এইটো ইয়াত নহ'ব। ইয়াৰ মানুহ হৈছে যোনে সদায় গধূলি যোনে নামঘৰত চাকি জ্বলায়। এই মানুহ, এই জনসাধাৰণ হৈছে যোনে নামঘৰত চাকি জ্বলায়, ল'ৰা ছোৱালীক হৃদয়ৰ পৰা আশীৰ্বাদ দিয়ে। এই মানুহ হৈছে, এই জনসাধাৰণ হৈছে যোনে সমাজৰ উন্নতিৰ কাৰণে উপবাস থাকে, কিন্তু মানুহৰ কল্যাণ আৰু মংগল কামনা কৰে। তেনেকুৱা ৰাইজে আজিৰ এই সভাত উপস্থিত আছে। শ্ৰদ্ধাৰ ৰাইজ, আইসকল, আপোনালোকে বহুত কষ্ট কৰিছে। কিয় কষ্ট কৰিছে? অসমখন ভাল হওক বুলি। আমাৰ ওপৰত বিশ্বাস আছে, আছে নহয় আপোনালোকৰ? আছে নে নাই? আছে নে নাই? আপোনালোকৰ এই বিশ্বাস আমি কেতিয়াও ভাঙিব নিদিওঁ। 24 ঘণ্টা কাম কৰিম, 365 দিন কাম কৰিম। অসমখনক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি এখন হিচাপে লৈ যাম, সেয়া আমাৰ প্ৰতিশ্ৰুতি। আইসকল, লাষ্টত এটা কষ্ট দিম। দেউতাসকল, মোৰ বন্ধু বান্ধৱসকল, আমি ইয়াত 3.5 কিলোমিটাৰ আজি খোজ কাঢ়িম। কিমান খোজ কাঢ়িম? আছে নাই শক্তি? মই কিন্তু লগত থাকিম, ঠিক আছে? আৰু যেতিয়া আমি খোজ কাঢ়িম, তেতিয়া কাৰোবাৰ যদি ভাগৰ লাগে, তথাপিতো চিন্তা কৰিব যে মোৰতো আজি ভাগৰ লাগিছে, কিন্তু মই যদি 3.5 কিলোমিটাৰ খোজ কাঢ়ো, মোদী ডাঙৰীয়াই বুজি পাব, ভাৰতৰ ৰাইজে বুজি পাব যে অসমক শান্তি লাগে, প্ৰগতি লাগে, বিকাশ লাগে। ৰেডি আছে নে নাই চব? কোনোবা আঁতৰি যাব নেকি? আকৌ যাব নেকি? নাযায় নহয়? নাযায়তো? তেতিয়াহ'লে আমি একেলগে যাম। একচুৱেলি মই 3.5 কিলোমিটাৰ বুলি এনেই কৈছো আপোনালোকক টেষ্ট কৰিবৰ কাৰণে, ইমান নহয়, অকণমান কম। আমি মাত্ৰ 1 ৰাউণ্ড মাৰি আকৌ এই ফিল্ডখনলৈকে আহিম। আপোনালোকক বেছি কষ্ট নিদিওঁ, কিন্তু মই টেষ্ট কৰিলো যে আপোনালোকে কিমানখিনি আমাক ভাল পায়, ঠিক আছে নহয়? গতিকে মই আৰু বিশেষ নকওঁ। মোৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিব, আৰু তাৰ পিছত আমি বিশ্বনাথ চাৰিআলিৰ মাজেদি এটা ৰাউণ্ড খোজকাঢ়ি আমি আকৌ ফিল্ডলৈকে আহিম।
কোনো আঁতৰি নাযাব। আজি আপোনালোকক ভাল পাই ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈকে সকলো মন্ত্ৰী বিধায়ক আপোনালোকৰ ওচৰত আহিছে। সকলোকে এটা আশীৰ্বাদ জনাই হাত চাপৰি এটা আপোনালোকে বজাই দিয়ক। তেখেতসকলেও আশীৰ্বাদ পাইছে। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ দিছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় অসম, জয় অসম। বহুত বহুত ধন্যবাদ। আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সাৱলীল বক্তব্যৰে আমাক সকলোকে উৎসাহিত কৰিলে, আমাক যথেষ্ট শক্তি আৰু প্ৰেৰণা যোগালে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ